Hello everyone, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি হৈছে পোহা কাৰ প্ৰিয় জনাবচোন। এই পোহাখিনি মই একদম সিম্পল ৰেচিপি এটা বনাইছোঁ আপোনালোকৰ ওচৰত। এইটো হেলদি ৰেচিপি হয়। এই পোহাখিনি কাৰণে মই প্ৰথমতে চিৰাখিনি ধুই লৈছোঁ, ভিজাই থোৱা নাই, ভিজাই থলে মখামখি হয় কাৰণে। আৰু লগতে লৈছোঁ অলপ সৰু সৰুকৈ বিন কাটি, লগতে এখন পাপৰ অপচনেল, নিদিলেও কথা নাই, এটা পিঁয়াজ, লগতে কেইটামান কেঁচা বাদাম আৰু কেইটামান ভিজোৱা বুট আছিলে সেইকেইটাও ল'লোঁ, গাজৰ, নৰসিংহৰ পাত আৰু আধা চামুচ সৰিয়হ। বুটটো অপচনেল হয়, মোৰ ভিজোৱা বুট কেইটামান আছিলে সেইকেইটা দি দিলোঁ বাৰু। এতিয়া কেৰাহীখনত তেল গৰম হ'ব দিলোঁ, মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। পাপৰখন ভাজি ল'লোঁ। পাপৰখন শেষতো ভাজিব পাৰে বেলেগ এটা কেৰাহীত, কিন্তু মই প্ৰথমতে এৰা কেৰাহীতে ভাজি ল'লোঁ। আৰু এতিয়া ইয়াৰ পিছত মই বাদামকেইটা অলপ ভাজি ল'লোঁ। বাদামকেইটা ধুনীয়াকৈ অলপ ফাটো হোৱাতে ফুটিছে যিহেতু মই বাদামকেইটা উঠাই দিলোঁ। এতিয়া একেখন কেৰাহীতে মই অকণমান দি দিলোঁ ঘি, যিহেতু ঘিয়ে পোহাটোৰ সোৱাদটো বঢ়ায়, গতিকে ঘিত বনালে ভাল লাগে। এতিয়া দি দিলোঁ মই আধা চামুচ সৰিয়হ। এতিয়া সৰিয়হখিনি ফুটাৰ লগে লগে মই দি দিলোঁ নৰসিংহৰ পাত কেইখিলামান আৰু লগতে এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজা যোৱাৰ লগে লগে ইয়াত মই কাটি থোৱা বিনখিনি আৰু লগতে গাজৰখিনিও দি দিম। আৰু যে বুট কেইটামান থকা বুলি কৈছিলোঁ তিয়াই থোৱা, সেই বুটকেইটাও একেলগে দি দিম। যিহেতু বুটটো মই সিজোৱা নাই আৰু আগতে ভজাও নাছিলোঁ, সেইকাৰণে লগতে দি দিম। এয়া মই বুটকেইটাও দি দিলোঁ লগতে। এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই দিম। ধুনীয়াকৈ লৰাই দিলোঁ মই এতিয়া এইখিনি। এতিয়া মই ইয়াত অকণমান নিমখ দিম, যিহেতু এইটো ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, নিমখৰ পৰিমাণটো অলপ কমাই ৰাখিছোঁ মই। আৰু লগতে নামমাত্ৰ অলপ হালধি দিম। হালধি নিদিলেও কথা নাই, হালধি নিদিলে কালাৰটো নহয় আৰু বগা হৈ থাকিব বাৰু। যি কি নহওক, এতিয়া মই এইখিনি ভালকৈ লৰাই প্ৰায় 5-6 মিনিটৰ কাৰণে মই জুইটো কমাই ঢাকনি এখন লগাই দিম। এতিয়া 5-6 মিনিট পিছত মই চালোঁ যে উঠাই কিনে চাইছোঁ যে ভালকৈ বিনখিনি আৰু গাজৰখিনি ভালকৈ সিজা নাই, গতিকে আকৌ অকণমান লৰাই দিলোঁ। যিহেতু মই চিৰাখিনি ভিজাই থৈছোঁ, চিৰাখিনি সোনকালে ভজা যাব, গতিকে ইয়াত মই অকণমান পানী ছিটাই দিলোঁ। ছিটাই দি আকৌ পুনৰ মই ঢাকনিখন লৰাই দিলোঁ। ইয়াত ঢাকনিখন মই আকৌ এবাৰ লগাই দিম। এতিয়া আকৌ মই পুনৰ ঢাকনিখন উঠাই কিনে চালোঁ, দেখিলোঁ যে ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই ইয়াত ভিজাই থোৱা চিৰাকেইটা দি দিলোঁ। আৰু চিৰাৰ লগতে মই বাদামকেইটা যে ভাজি থৈছিলোঁ, এই বাদামকেইটাও একেলগে দি দিলোঁ। দি কিনে ভাজি দিলোঁ। বাদামখিনি পিছত দিলেও কথা নাই, কিন্তু মই লগতে দি দিলোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি দিলোঁ। যিহেতু মই তেলৰ পৰিমাণটো বহুত কম ব্যৱহাৰ কৰিছোঁ, গতিকে তেল ৰৈ যোৱা সম্ভাৱনাটো খুব কম কেৰাহীত। এতিয়া ইয়াত মই ভাজি থোৱা পাপৰখনো মিহলাই দি দিলোঁ। পাপৰখন পিছত দিলেও হ'লে হয়, তাৰপৰা মই পাপৰখনো দি দিলোঁ। এতিয়া ধুনীয়াকৈ ইয়াত নেমু টেঙা থাকিলে নেমু টেঙাও চেপি দিব পাৰে, কিন্তু মোৰ তাতে আছিলে মই নিদিলোঁ বাৰু। যি কি নহওক, জলকীয়া খোৱা মানুহ জলকীয়াও দিব পাৰে, ভাল লাগে খাবৰ কাৰণে। এতিয়া ইয়াত মই কেঁচা অলপ ধনিয়া দি দিলোঁ। এয়া আমাৰ পোহা ৰেডি হৈ গ'ল। একদম চিম্পল ঘৰুৱা ষ্টাইলত বনাইছোঁ মই। আপোনালোকে ল'ৰা ছোৱালীক দিব পাৰে, বহুত ভাল হয় খাবৰ কাৰণে পোহা ল'ৰা ছোৱালীৰ কাৰণে। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'জবোৰ লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ আন এটি ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম। তেতিয়ালৈ বাই বাই।